সর্বপ্রথমে আদিবাসী পিপুলস লিবারেশ্যন আৰ্মি আপলা চমুকৈ আপলা আমি আপোনালোকক সৰ্বপ্ৰথমে ধন্যবাদ আৰু জোহাৰ আগবঢ়াইছোঁ। আজি আপোনালোকৰ মাধ্যমত আমি বিশেষ আহিবৰ লগীয়া কাৰণ এইটোৱেই হ'ল যে দুদিনমানৰ আগত ছ'চিয়েল মিডিয়াত মানে কিছু আমি নিউজ পালোঁ আমাৰ সাৰেণ্ডাৰ গ্ৰুপৰ CNC সাহিল মুণ্ডা ওরফে আভিৰাম উপাল মুণ্ডা তেখেতে কিছু মন্তব্য ৰাখিছিলে যেনেকুৱা মন্তব্য ৰাখিছে আমি সেই কথাটোকে আমি ক্লিয়াৰেন্স দিবৰ কাৰণে মানে আজি আপোনালোকৰ যোগেদি আমি ইয়াত উপস্থিত হৈছোঁ। এই বিষয়টো আছিলে তেওঁ আমাৰ লগত বিনা আলোচনাত এটা ছ'চিয়েল মিডিয়াত কিছু আটচা আৰু আচাৰ মাজত মানে যিটো সংঘ তেহেঁতৰ মাজত হৈ আছে তেওঁবিলাকৰ মাজত তেওঁ থিয় হৈ মাজত সোমাই এনেকুৱা মন্তব্য কিছুমান ৰাখিছে যাৰ কাৰণে আমি আজি অসুবিধাত পৰিব লগা হৈছে। তো তেখেতে কেনেকুৱা ধৰণে নিজে CNC বুলি পৰিচয় দি তেওঁ আগতে সাৰেণ্ডাৰ কৰাৰ পিছত আপলাৰ নামত মানে তেখেতে সাৰেণ্ডাৰ কৰি কি কৰিলে সাৰেণ্ডাৰ কৰি কৈছে যে মই CNC বুলি আৰু আটচাক মানে প্ৰদীপ নাথ ডাঙৰীয়া আৰু ধীৰাজ গোৱালাক তেখেতক মানে বৰ বেয়াকৈ মন্তব্য ৰাখিছে। তো আমি আউটছাইডৰ পৰা কিছু আমি বহুত প্ৰেছাৰ পাইছোঁ আৰু আমি এইটোৰ কাৰণে মানে ক্লিয়াৰেন্স কৰি দিছোঁ যে তেখেতে যি মন্তব্য ৰাখিছিলে আমাক একো নজনাকৈহে ৰাখিছিলে। সেইটো কাৰণে আটচা আৰু আচাক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি জনাই দিছোঁ যে আমাৰ একো তাত দুখ নাই বা তেওঁৰ লগত আমাৰ একো জড়িত নাই। এই মানে আপোনালোকৰ মাধ্যমৰ পৰা তেওঁবিলাকক আমি জনালোঁ। জোহার, নমস্কার। সর্বপ্রথমে আমি আপনাদের ধন্যবাদ দিচ্ছি যেহেতু আমি আজি দুদিনমানৰ আগত সোশ্যাল মিডিয়াত আমি কিছু আদিবাসী পিপলস লিবারেশন আর্মির মুখ্য সেনাধ্যক্ষ সাহিল মুণ্ডা কিছু মন্তব্য রাখিছিল আমার ছাত্র সংগঠন আটচা আৰু আচাৰ মাজত যিহেতু তেওঁ খুব দুখ লগা কথা তেওঁ অলপ বেয়া ধৰণে মন্তব্য ৰাখি দিছিল আৰু এই মন্তব্য ইয়াত আমাক কোনো আলোচনা নকৰাকৈ তেওঁ মন্তব্যখিনি ৰাখিছিল আৰু আমাৰ লগত কোনো আলোচনা হোৱা নাছিল। তাৰপিছতে আমি ছ'চিয়েল মিডিয়াৰ যোগেদি পোৱা কিছু ছাত্ৰ সন্থাৰ নেতাসকলে আমাক জনাইছে যে সাহিল মুণ্ডাই এনেকুৱা মন্তব্য ৰাখিছে যিহেতু ভাল নহয় আৰু আমিও অৱগত নাছিলোঁ। সেয়েহে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকৰ ওচৰত আদিবাসী ছাত্ৰ সন্থা আটচা আৰু আচাৰ ওচৰত আমি ক্ষমা পাইছোঁ যিহেতু আমি গম নাপাওঁ হ'লেও সংগঠনৰ নাম লৈ তেওঁ বেয়াকৈ মন্তব্য ৰাখিছিল। গতিকে ইয়াত আমাৰ একো দুখ নাছিল। তথাপিও আজি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ যে ইয়াত আমাৰ কোনো দুখ নাছিল আৰু আমাক নজনাকৈ তেওঁ বেয়াকৈ মন্তব্য ৰাখিছিল। আজি আমি বোর্ড মিটিং এখন কৰি আমি কিছু সিদ্ধান্ত লৈছোঁ যিহেতু আমাৰ মাজত কেইবাজনো সংগঠনৰ আমাৰ আপলা সংগঠনৰ শীৰ্ষ নেতাবিলাক আছিল আৰু তাৰ মাজতে আমি আলোচনা মৰ্মে এটা সিদ্ধান্ত লৈছোঁ যিহেতু সাহিল মুণ্ডাই বিভিন্ন ক্ষেত্ৰত আমাৰ নুসুধা নুপুচাকৈ কোনো আলোচনা নকৰাকৈ নিজাববীয়াকৈ কিছুমান কাম কাজবিলাক হাতত লৈছে আৰু আমি যিখিনি বেয়া দেখিছোঁ তাৰ কাৰণে আমি তেখেতক কেইবাবাৰো আমি জনাইছোঁ যে এইবিলাক ভাল নহয়। তথাপিও তেওঁক কেইবাবাৰ আমি মাফ কৰিছোঁ কিন্তু এইবাৰ অলপ বেছিকৈ হোৱাৰ কাৰণে তাক আমি তেওঁৰ পদৰ পৰা ৰেংক ডাউন কৰিছোঁ, ছাছপেণ্ড নহয় ৰেংক ডাউন কৰিছোঁ আৰু আজিৰ পৰা পিছত পৰ্যায়ত যিখিনি কাম থাকিব আমাৰ 5জনীয়া এটা সমিতি আছে তেওঁৰ যোগেদিহে হ'ব। যদি তেওঁ নিজাববীয়াকৈ কিবা এটা কৰে তেনেহ'লে যদি কাইলৈ বিপদ হয় তাৰ ৰেছপন্সিবিলিটি সম্পূৰ্ণখিনি সাহিল মুণ্ডাই হ'ব। ইয়াত সংগঠন
এখন ইয়াৰ মাজত নোসোমায়। চবকে জোহার। আজি মই আদিবাসী পিপল লিবারেশন আর্মির ভাইস চেয়ারম্যান কৈ আছো। মোৰ নাম কিশোৰ তাপী। আজি আমাৰ এইটো মিটিং পতা হ'ল যে মানে আমাৰ যোনটো আমাৰ চাহিল মুণ্ডা ডাঙৰীয়া আমাৰ CNC আছিলে, কিন্তু এতিয়া আমি এক্স কম তাক। কি কাৰণে বুলি ক'লে কাৰণ কি হ'ল, সেইজনে আমাৰ আছাৰ প্ৰেচিডেণ্ট প্ৰদীপ নাগ ডাঙৰীয়াক মানে এনেকুৱা বেয়া কথা কৈ দিছে, সি চেলেঞ্জ কৰি দিছে। সেইকাৰণে আমি অলপ বেয়া পালোঁ। সি যিটো কথা কৰিলে সি আমাৰ সংগঠনৰ নামত কোৱা নাই, কাৰো লগতো মানে কাকো লগ পাই বা কাকো বৰ্ড মিটিঙো কৰি সি কৰা নাই কথাটো। সি নিজৰ খুচিত লৈ 4টা ল'ৰা লৈ কাৰণে সি কৰিছে। কিন্তু সেই ল'ৰাবোৰে যোনে যোনে আছে, সেই যদি আমাক মাপ খুজি পেলাই যদি আমাৰ সংগঠনত আহে আমি সিহঁতক একচেপ্ট কৰিম, কিন্তু সিহঁতি যদি আমাক মাপ খুজি নাহে সিহঁতকে একচেপ্ট নকৰোঁ। সেই 4জন যোনে আছে তাক চৰকাৰে আৰু আমাৰ প্ৰদীপ নাথ ডাঙৰীয়া সেইজনে মানে কি কৰিব পাৰে সেইজনৰ খুচি আছে, সেইটো কথা কৈ আছো মই। আৰু আমাৰ আপলা মানুহ মানে কাৰো গলতি ইয়াত নাই, কিন্তু যদি মানুহে আমাৰ আপলাৰ নামত যদি গলতি কৰি আছে সেইবিলাকক মানে চৰকাৰে কি কৰিব পাৰে, বা সোধা পোছা কৰি তাৰপিছতে পুলিচে হওক যোনে হওক এৰেষ্ট কৰিলে কি কৰিব, আগত সোধা পোছা কৰিহে কৰিব লাগে। নহ'লে বিনা সোধা পুছি কৰি যে মানে এটা মানুহে গলতি কৰিছে বুলি গোটেইখিনি সংগঠনৰ ল'ৰাবোৰক ধৰা ধৰি কৰে, এইটো বেয়া আছে কাৰণে সেইটো নকৰিব লাগে। আৰু আমাৰ চাহিল মুণ্ডা যিটো গলতি কৰিছে সেই গলতিটোত চৰকাৰে কি কৰিব সেইটো আমি চৰকাৰৰ ওপৰত এৰি দিম, সেইটোৱে আছে। আচ্ছা, চাহিল মুণ্ডাৰ লগত 4জন আছে বুলি কৈছা, 4জন কোন কোন হয়, নামকেইটা ক'ব নেকি? নামটো এটা আছিলে ঋতু পৰ্দা, এটা আছিলে কি আছিলে আজাদ মুণ্ডা, তাৰপিছত আৰু এজন নতুন আহিছে, সেইটো ল'ৰাটো আমি নাম নাজানো, আৰু চাহিল মুণ্ডা সিহঁতি তেখেতে 4জন আছিলে মিলি। তাৰপিছতে মানে সিহঁতি 3জন যদি মাপ খুজি পেলাই যদি আমাৰ লগত আহে তো আমি সিহঁতক একচেপ্ট কৰিম, কিন্তু চাহিল মুণ্ডাক আমি একচেপ্ট কৰিব নোৱাৰোঁ, সেইটো আছে। আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰীজনে যিটো ক'লে যে মানে 5 আমাৰ যোনটো মানে বৰ্ড মিটিঙত থাকিব সিহঁতিহে ডিচাইড কৰিব, যিকোনো কাম সিহঁতি ডিচাইড কৰিব। এইটো নহয় যে মই CNC আছে মোৰ খুচি চলিব আৰু বাকী বৰ্ডত মিটিং নকৰি যদি খুচি খুচি কাম কৰোঁ সেইটো কেতিয়া একচেপ্ট নকৰোঁ। সেইটো কাৰণে আমি আজি লাষ্ট এইটো কৰিছোঁ যে আমি মিটিং পাতি পেলাই আমাৰ গোটেইখিনি আছে, আমাৰ ডিপুটি CNC আছে, আমাৰ আৰ্মি চিফ আছে, আমাৰ জেনেৰেল আৰ্মি মেজৰ জেনেৰেল আছে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে, গোটেইখিনি আৰু বাকীবিলাকো চবে ডাঙৰীয়াবিলাক মিলাই আমি চবেই মিটিং পাতিছোঁ। তাক আমি মানে দৰখাস্ত কৰি দিছোঁ, সেইটো মানে জনাবলৈ আপোনালোকক বিদায় মাতা। থেংক ইউ চব।